Hello everyone! এয়া দেখিছেনে মই আজি আনিলো গৈ পেলাই কেঁচা আম আমাৰ ইণ্ডিয়ান ষ্টৰৰ পৰা এই আম টেঙা আম পাবলৈ একদম টান ইয়াত প্ৰায়ভাগ আপুনি যিমান দেখে সেয়া সব মিঠাই থাকে এই টেঙা আম আনিলো তাকো 5টা আনিছো আচাৰ বনাবৰ কাৰণে যেহেতু মই এতিয়া প্ৰেগনেন্ট আৰু মই চেষ্টা কৰিছিলো অসমৰ পৰা আচাৰ আনিবৰ কাৰণে কিন্তু তেওঁলোকে ক'লে যে অইলি বস্তু এলাউড নাইকিয়া সেইকাৰণে আজি আম কিটা আনিলো ভাবিলো নিজে বনাব চেষ্টা কৰিম কেনেকুৱা হয় নাজানো সেইকাৰণে 5টাহে আনিছো অকমান মানে এক্সপেৰিমেন্ট কৰি চাম ইউটিউবত চাই বনাম সব লৈ আহিছো কি লাগে এতিয়া কাটি পেলাই নিমখ দি পেলাই বয়ামত ভৰাই পেলাই 3-4 দিন মান থৈ দিব কৈছে তাৰ পিছত যেতিয়া কালাৰটো হলনি হয় তাৰ পিছত মছলা পাতি দি ধুনিয়াকৈ আৰু ৰ'দত দি পেলাই খাবলৈ ৰেডি আৰু কেইদিনমানৰ ভিতৰত মুঠতে এসপ্তাহত আচাৰ ৰেডি হ'ব লাগিব দেই বলক এতিয়া আৰম্ভ কৰো প্ৰথমত মই ধুনিয়াকৈ সৰুকৈ কাটি লম ইয়াত মই ধুই আনিছো অলৰেডি আৰু মই যদি ভাবিছে ইয়াত কিয় বহি আছো ইয়াত বহাৰ কাৰণটো হৈছে বেদিক খেলি আছে এটা তাৰ প্লে এৰিয়া হয় ইয়াত খেলি আছে আৰু মই যদি ইয়াত গুট নাথাকো হাওকে চিঞৰিব সেইকাৰণে ইয়াতে বহি লৈছো মই আপোনালোকৰ আগত ইয়াতে বসে ভিডিঅ' বনাবলৈ বলক এতিয়া প্ৰথমত আমটো কাটি ল ছোৱালী জীৱনৰ আচাৰ বনাই নাপালো মোৰ মাও আচাৰ ইমান ভালকে বনাব নাজানে আমাৰ দেউতাই কিন্তু বহুত ধুনীয়া আচাৰ বনায় সকলো খোৱা পাতিও বহুত ধুনীয়া বনায় তেওঁ হাতৰ পাক ভাল মই এতিয়া মানে যোনসকল ছোৱালীয়ে মোৰ ভিডিঅ' চাই আছা কিয় পতা ভৱিষ্যতে তোমালোকৰ কোট বিয়া হ'ব তোমালোকও নাজানা বিদেশত আহিবলগীয়া হ'লে যেতিয়া মন যাব আচাৰ খাবলৈ অসমীয়া থলুৱা আচাৰ ইয়াৰ আচাৰবোৰ এনে আচাৰ পায় কিন্তু সেইবোৰ মানে ভাল নালাগে খাই পেলাই সো তোমালোকে এইবোৰ শিকি লোৱা নহলে মোৰ নিচিনা গতি হ'ব এতিয়া মই ইউটিউবত চাই বনাম তাকো কি হ'ব ঠিক নাই ভগৱানৰ নাম লৈ বনাব ওলাইছো এখিনি এনেকৈ কাটি লৈছো স্কুৱেৰ সাইজৰ মই দেখাইছো ভিডিঅ'ত এনেকৈ স্কুৱেৰকে কাটি লৈছো তেনেকৈ কটা দেখিছিলো বেছি তাৰপিছত এয়া কি কৰিব লাগিব নিমখ দিব কৈছে নিমখত দি পেলাই কালাৰটো হলনি হোৱালৈকে ভৰাই থব কৈছে এয়া ভিতৰটো এইটো কাটি দিলো মই একচুয়ালি কাটিব নালাগিছিল নেকি এয়া এনেকৈ কাটি পেলাই পুৰা একদম নিমখত দি এবাৰ ইছা বৰুৱা আচাৰ আপোনালোকে ৰিভিউটো পাব বাৰু দেই মই দিম বাৰু কেনেকুৱা হৈছে এইখিনি কাটি লওঁ আৰু বাকি মানে এতিয়া মানে এনেকুৱা কিছুমান কৰিবলগীয়া হৈছে মুখৰ লোভত দেই লোভত পৰি কৰিবলগীয়া হৈছে আগতে কৰা নাছিলো এতিয়া লোভত পৰি কৰিবলগীয়া হৈছে নহলেতো আৰু নাছিলেই ফাইনালি এইখিনি কাটি ললো দেখিছেনে ইমান খুপা হল প্ৰথম ভাবিছিলো এই প্লাষ্টিকৰ বয়ামত ভৰাম বুলি নহব ইমান খুপা হল এতিয়া ইয়াত সল্ট হয় পুৰা ভালকে নিমখ ভিডিঅ'টোত কৈছিল যে নিমখ এড মানে সানি পেলাই তাৰপিছত ঢাকি থব কৈছিল যেতিয়া পানী কি কয় কালাৰটো হলনি হ'ব 3-4 দিনৰ পিছত তেতিয়া ধুনিয়াকৈ মছলা পাতি দি তেলত দি পেলাই ভৰাব পাৰিম বয়ামত দেই এতিয়া নিমখ ভালছে ইয়াত নিমখ দি দিওঁ এইবোৰ আজিলৈকে বনাই পোৱা নাই কি হ'ব নাজানো আপোনালোককে দেখাম দেই আৰু ভিনিগাৰ দিব লাগিব বুলি কৈছে ভালকে ঘঁহি লৈছো ৰ'ব এই সন্ধিয়াখন মই এইবোৰ কৰি আছো সন্ধিয়া মানে 7টাই বাজিলে দিনত কিয় কৰিব টাইম নহয় জানেনে দিনত আজি ঢেৰ কিবা আকৌ ৰেষ্টুৰেণ্টত গ'লো খালো সেইবোৰ কৰি থাকিয়ে যায় মই বৰ এলাহ কৰো যে সেইকাৰণে যেতিয়াই মানে মনটো অকণ শক্তি লাগে মই তেতিয়াই লগতে কৰি দিওঁ ঠিক আছে এইখিনি নিমখ দি এতিয়া থৈ দিওঁ ঢাকি থৈ দিম ন ঢাকনা এখন দি দিম বুলি ভাবিছো কাৰণ এই বয়ামটো নহলে ইয়াতে ঢাকনা এখন দি পেলাই টাইটকে ঢাকি থম আৰু কবচোন যদি মানে হেৰি সোমালে বতাহ চতা সোমালে কি বেয়া হৈ যায় নেকি নে অকল বয়ামতে ভৰাব লাগিব মোক কমেন্টত জনাব দেই আৰু এতিয়া এনেকৈ থৈ দিওঁ এয়া কিমান দিন হ'ব কৈছে 3-4 দিনটো লাগিব সলনি হয় 3 মানটো লাগিব বুলি কৈছে চাওঁ কি হয় যেতিয়াই সলনি হ'ব তাৰপিছত আচাৰ যেতিয়া বনাম মই আকৌ ভিডিঅ' দেখাম দেই আজিকাৰণে ইমানেই আৰু মোক কমেন্টত জনাব যদি মোৰ কিবা ভুল হৈছে বনাওঁতে দেই